বেঙেনাৰ বৰা বনালোঁ। আহকচোন চাওঁ ৰেচিপিটো। এয়া বেঙেনাৰ বৰা বেচনেৰে লুটিয়াই এনেদৰে ভাজি আছোঁ। এইফালে কণীৰ বৰা বনাম। কণীকেইটা এনেদৰে দুফাল কৰি কাটি লৈছোঁ। কণীটো সূতাৰে কাটিলে বেছি ভাল। মই দৌৰা দৌৰিভাৱে কটাৰীৰে কাটি দিলোঁ। সূতা এডালেৰে কাটিব ধুনীয়াকৈ কটা যায়। প্ৰথমতে এনেদৰে কাটি ল'ব। এয়া মই কাটি ল'লোঁ। কাটি লৈ ইয়াতে বেচনত লুটিয়াই এনেদৰে এটা এটাকৈ ভাজিবলৈ দিলোঁ। মন কৰিব যাতে কুহুমটো তেলৰ ফালে নিদিয়ে, ওপৰ ফালে থাকে। প্ৰথমতে কণীৰ বাহিৰ ছাইডটো ভাজি ল'ব, তাৰপিছত কুহুম থকা ছাইডটো ভাজিব। নহ'লে কুহুমটো ওলাই যাব পাৰে আৰু বৰাটো নষ্ট হৈ যাব। সেইফালে যেতিয়া মচমচীয়া হৈ যাব তেতিয়া লাহেকৈ কণীটো লুটিয়াই দিব। তেতিয়া কুহুমটো ওলাই নাযায়। একেবাৰে কম ষ্টিমত ভাজিব, নহ'লে মুচমুচীয়া নহয়। এয়া বেঙেনাৰ বৰা হৈয়ে গ'ল মোৰ। কণীৰ বৰাখিনি ভাজি আছোঁ। এয়া সেইফালে মুচমুচীয়া হোৱাৰ পিছত মই এনেদৰে ওলটাই দিছোঁ। আৰু এইফালেও মুচমুচীয়া হ'লে তাৰপিছত নমাই থ'ম। এয়া হৈয়ে গ'ল ভজা। দেখিছেনে দুইটা ছাইড মুচমুচীয়া হৈছে। এয়া মই নমাই দিলোঁ। এনেদৰে খাবচোন, খুবেই ভাল লাগে। চাহৰ লগতো খাব পাৰি। কণীৰ বৰা আৰু বেঙেনাৰ বৰা ৰেডি।